এয়া ভকতসকল এজন দুজনকে অহা আৰম্ভ কৰিলে। মই আকৌ পিছে গায়ে ধুব পৰা নাই, মানে মই উঠিয়ে চব্জি বজাৰ কৰিবলৈ গলো আৰু এফালে বৰ আৰু খুৰীহঁতে চব্জি কটা আৰম্ভ কৰিয়ে দিলে। আজি মানে আমাৰ ঘৰত এখন সকাম আছে, সেইকাৰণে ইমানবোৰ যা যোগাৰ চলি আছে। তাৰপিছত মই এয়া জলপান খাব লৈছো। এয়া গা পা ধুই আহিলো বাৰু মই, আৰু মোৰ লগতে পোৱালি দুটা আছে আৰু দিনটো ইহঁতি মোৰ লগতে থাকিব, কাৰণ ইহঁতৰ মাকহঁতে কাম কৰি থাকিব যে মই ইহঁতক চোৱা চিতা কৰিব লাগিব। আৰু ইয়াতে মই কি পিন্ধিলো তাকে দেখাইছো। আজি ফুল পিংক পিংক কালাৰ কাপোৰ পিন্ধিছো। আৰু ইয়াৰ পিছফালে আহি দেখিলো বৰ আৰু খুৰীহঁতে চব্জি কাটি শেষ কৰি এয়া চালাড কাটিব লৈছে। ইমান ধুনীয়া মিহি মিহিকে কাটিছে নহয়, মোৰ একদম দেখিয়ে খাওঁ খাওঁ লাগিলে। আৰু এইফালে আকৌ বৰমাই ঔটেঙা থেতেলিয়াই আছে দালি দিবৰ কাৰণে। আৰু তাৰপিছতে মই গলো ওপৰলৈ। আজি মানে ভকতসকল ওপৰত বহিছে, চাদৰ ওপৰত এনেকে বহি নাম গুণ গাই আছে। আৰু এইখিনিতে মনত পেলাই দিছো, ভিডিঅটো যদি ভাল লাগিছে তেন্তে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰি থৈ যাবা। আৰু এই ভকতসকলে নাম সামৰাৰ পিছতে প্ৰসাদ বিতৰণ কৰা হ'ল আৰু তাকে খাই আছো। এনেই বুট মগু যিমানেই নাখাও লাগে, কিন্তু প্ৰসাদ বুলি ক'লে সোৱাদটোৱে বেলেগ হৈ যায় মানে। কিন্তু বেছিভাগ মানুহে প্ৰসাদখিনি টোপোলা বান্ধি লৈয়ে যায়, নাখায়ে। মই পিছে চব খাই দিওঁ, কিন্তু প্ৰসাদ খাই শেষ কৰিছিলো। এয়া ভাত আহিয়ে গ'ল লগে লগে। ইয়াৰ পিছত নতুন চাউলৰ ভাত দি লগতে আছিল কবি আলু বোলাৰ ভাজি, পচলা আৰু মাছৰ মাথাৰ আন এখন ভাজি, আৰু লগতে মোৰ ফেভৰেট চালাড, আৰু হ'ল মেইন মাছ আৰু বগা সৰিয়হৰ চব্জি। আৰু ৰাতি সকলো পৰিয়ালে মিলি জুই ফুৱাই এনেকে দিনটো পাৰ কৰিলো আজিলৈ ইমানেই।